এই মুহূৰ্তত হায়াৰ ছেকেণ্ডাৰী চূড়ান্ত পৰীক্ষাৰ প্ৰশ্ন কাকতক লৈ আহি পৰিছে এটা ডাঙৰ খবৰ। উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত বিসংগতি। এই মুহূৰ্তত জনাব বিচাৰিছোঁ এটা ডাঙৰ খবৰ। পৰীক্ষাত আহিল পুৰণি পাঠ্যক্ৰমৰ প্ৰশ্ন আৰু এই খবৰ ইতিমধ্যে প্ৰতিদিন টাইমত প্ৰকাশ পাইছে। ইয়াতে তোমালোকক দেখুৱাব বিচাৰিছোঁ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত বিসংগতিৰ অভিযোগ উত্থাপন হৈছে। পৰীক্ষাত আহিল পুৰণি পাঠ্যক্ৰমৰ প্ৰশ্ন। ইনফৰমেশ্যন টেকনলজি বিষয়ৰ প্ৰশ্ন কাকতত বিসংগতি দেখিবলৈ পোৱা গৈছে। পুৰণি পাঠ্যক্ৰমৰ পৰা আহিল 36 নম্বৰৰ প্ৰশ্ন আৰু আনহাতে নতুন পাঠ্যক্ৰমৰ প্ৰশ্ন আহিল মাত্ৰ 14 নম্বৰ। ইয়াৰ পিছতে দেখিবলৈ পোৱা গৈছে যে ছাত্ৰ ছাত্ৰীয়ে দুমোজাত পৰিছে। প্ৰশ্ন কাকতৰ বিসংগতিক লৈ দুমোজাত পৰীক্ষাৰ্থী। উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত বিসংগতিৰ অভিযোগ উত্থাপন হৈছে আৰু এইদৰে ছাত্ৰ ছাত্ৰীয়ে সামাজিক মাধ্যমত এই প্ৰশ্ন কাকতক লৈ প্ৰতিবাদ সাব্যস্ত কৰিছে। ইয়াতে দেখুৱাব বিচাৰিছোঁ হায়াৰ ছেকেণ্ডাৰী চূড়ান্ত পৰীক্ষাক লৈ ছাত্ৰ ছাত্ৰীয়ে দুমোজাত পৰিছে। কেইবাটাও প্ৰশ্ন কোৱা হৈছে 36 নম্বৰৰ প্ৰশ্ন পুৰণি পাঠ্যক্ৰমৰ পৰা আহিছে আৰু মাত্ৰ 14 নম্বৰ নতুন পাঠ্যক্ৰমৰ পৰা আহিছে।